committee election ninkan ke thongpen batai seat winning election alam tumbi tekederlo ninkan ke thong kodali non ke ninkan thong tekederlo sidamena tumbi ninkan thoga abakhlo ninkan thogo ta election kankela tum tekederlo ye bi tekya jogela hello town committee election jo su dikko program se Mohajjong ekdom na GS ka ajini porlo lake town and can anke APHLC asumsi town committee asilang hoy ke chirai ek ko phugela ke alam asumsi paune labangso ka phire jo alam to election ban dia header lasi election to be high header ke alam to democracy alam ka kanun late ke India constitution around ka kanun Sikh schedule around the Karkana, Lahayhule around the Karkana job, allow to undemocratic, unconstitutional, Pilitan committee of Chari Chalambo. Lastly, unconstitutional to declare Labansolo, APSLC, Eleven Chai Japo, Labanso party banking to Chedonde. La Penitum contain Alan Park, Alan Tulansi. Town committee alam kacari calon kantung program se constitution arona tengkene tum cari lo itia karjalo asamiya perform demonstration boha calon tu karjalo autonomous council nandaro boho town committee ase ek town committee 3 বছর more tate election parte kintu itia 3 বছর nohoy 6 বছর hoy goise ये ठीक 6 বছর পিছৰ টাউন কমিটি ইলেকশন পাতিবলৈ সাহস হোৱা নাই এটো কাৰণে বিজেপি যোনটো পাৰ্টি আৰু আৰএছএছ এই দুইটা গঠন মিলি কিনে সংবিধানটো হেক কৰিব বিচাৰি আছে ইণ্ডিয়া সংবিধানত তাৰ পৰা কাম কৰিব নিবিচাৰে সিক্স শিডিউলৰ যোনটো পাৱাৰ আছে এইবিলাক আমাৰ কাম কৰিব নিদিয়ে তুলিয়ৰ ৰহমান নেতৃত্ব এই টাউন কমিটি পষ্টপন কৰা तो बहुत देर हो गई से ए पोस्टपोन করার কারণ হল যদি টাউন কমিটি ইলেকশন পাতে তাহলে প্রত্যেক টাউন কমিটি এপিএসএলসি দল হলে সিট পাই গেলে হয় এই ভয়ত টাউন কমিটি ইলেকশন পাতিবলৈ তেওঁলোকে সাহস পোৱা নাই এতিয়া কোন টাউন কমিটি নহয় পাৰিলে কাৰ্যালয় অটোনমাস কাউন্সিল ইলেকশনত পোস্টপন কৰিব বিচাৰিছে তুলিৰাম ৰহমানে কি নিজে জানে এই গাঁও রায় সকলে এটা বিজেপি এটা নামানে আৰু আৰএছএছ সকলৰ যেনেকা অত্যাচাৰ আমাৰ ট্ৰাইবেল সকল ইন্ডিজিনাস ফেলোনা অসমীয়া সকল আদিবাসী সকলৰ কাৰণে অত্যাচাৰ কৰিছে এইবিলাক সব মানুহ ৰাইজে জানে এইটো কাৰণে কাউন্সিল ইলেকশন পাৰিলে হেতে পষ্টপন কৰি কিনি নিজে সিএম for the portfolio of the country, Java unconstitutional country, চেষ্টা কৰি আছে এটো কাৰণে আজি আমি এতিয়া প্ৰটেষ্টত আহিলো যে আমাৰ ৰাইজৰ কাৰণে এৱাৰনেছ দিবলৈ আৰু জনাব বিচাৰো কাৰণ আমাৰ ইণ্ডিয়া সংবিধান আছে আমাৰ কাৰ্যালয় অটোনমাস কাউন্সিলৰ 6 শিডিউল আমাৰ সংবিধান আছে এই সংবিধান মতে হেতে কাম কৰে এটো কাৰণে আজি আমি এই বিজেপি আরএসএস গভর্নমেন্ট আমি কন্ডেম কৰিবলৈ কাৰণে আজি আমি প্ৰটেষ্ট কৰি আহিলো সেকেন্ডলি আমাৰ ট্ৰাইবেল সকলক এই বিজেপি আৰু আরএসএস গভর্নমেন্টে সব কাহিলৈ কৈছে আমাৰ হাতত এতিয়া চাকৰি নাই আমাৰ হাতত এতিয়া কন্ট্ৰাক্ট কৰিবলৈ সাহস নাই আৰু শক্তি নাই এতিয়া আমাৰ হাতত অকল মাটি আছে কিন্তু কেতিয়াও আমাৰ মাটি পাতাটো দিয়া নাই মাটি পাতা ট্ৰাইবেল সকলৰ কাৰণে নিদিয়ে কিন্তু বাহিৰত দূৰত পৰা আদানী আম্বানী সকলৰ কাৰণে মাটি হাজাৰ হাজাৰ মাটি দিবলৈ কাৰণে সদায় চেষ্টা কৰি আছে এইটো লৈ আমি এপিএসএলসি সদায় প্ৰটেষ্ট কৰি আছে কাৰণ আমাৰ হাতত এটা চাকৰি নাই এটা বিষ্ণু কুটুম্বৰ পইচা নাই কন্ট্রাক্ট কৰিবলৈ আমাৰ টকা নাই
কিন্তু আমাৰ মাটি যোনটো আমি ঘৰ দেউৰা ঘৰ আমাৰ এতিয়া বহি আছে থাকি আছে এইবিলাক মাটি যদি আমাৰ আদানী আম্বানীৰ হাতত লৈ গুচি যায় তেতিয়াহ'লে আমাৰ হাতত কি থাকিব এইটো কাৰণে যিমান অসমীয়া ভিতৰীয়া আছে আদিবাসী আছে যিমান ট্ৰাইবেল সকল আছে এক লৈ আমি এতিয়া প্ৰটেষ্ট কৰি আছো কাৰ্বি আংলঙত নৰেন্দ্ৰ মোদী এটা ড্ৰিম প্ৰজেক্ট লৈ আহিছে এইটো হ'ল কাৰ্বি আংলং সোলাৰ প্ৰজেক্ট এইটো সোলাৰ প্ৰজেক্টত more than 18,000 বিঘাস মাটি এইটো কৰ্পৰেট মানে কোম্পানী হাতত যাবলৈ কথা কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা লৈ গৈছে কিন্তু আমি মাটি দিবলৈ বিচৰা নাই কাৰণ এই হ'ল আমাৰ বছৰ বছৰ পৰা আমি থকা মাটি আছিলে আৰু তাৰ যোনটো 18,000 বিঘাস মাটিত 20,000কৈ মানুহ তাতে ইভিকশ্যন হ'ব যদি এই সকলো মানুহ কাৰণে যদি ইভিকশ্যন হৈ যায় তেতিয়াহ'লে দুখী পিছত আকৌ দুখী হৈ থাকিব আমাৰ মানুহ এইটো কাৰণে আমি APSLC পৰা প্ৰটেষ্ট কৰি কিনি যোনটো সোলাৰ প্ৰজেক্ট 4,000 crore 4,000 কোটি যোনটো এছিয়ান ডেভেলপমেণ্ট বেংকে ফাণ্ডিং কৰিব বিচাৰিছে এই ফাণ্ডিংটো আমি APSLC পৰা ইটালী ইউৰোপত গৈ কিনে আমি 4,000 কোটি ফাণ্ড আমি কেঞ্চেল কৰিলোঁ কিয় আমি কেঞ্চেল কৰি দিলোঁ কাৰণ হ'ল 18,000 বিঘাৰ আমাৰ থলুৱা আৰু কাৰ্বি আৰু ৰেংমা খাচী জান্তিয়া ইমান আদিবাসীসকল মাটিটো গুচি যাব আৰু 20,000কৈ মানুহ তাত পৰা হেৰাই যাব গাঁৱত হেৰাই যাব এইটো কাৰণে আমি এইটো প্ৰটেষ্ট কৰি আৰু ফাণ্ড আমি কেঞ্চেল কৰি দিলোঁ কিন্তু এতিয়ালৈকে তুলিৰাম ৰংহাঙে কৈ আছে যে এনি হাউ প্ৰজেক্টটো এতিয়া সোলাৰ প্ৰজেক্টটো আনিম বোলে বাৰে 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 গৈ আছে কিন্তু মানে আমি কৈ থাকোঁ তুলিৰাম ৰংহাং আমাৰ খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু কাৰ্বি ট্ৰাইবেল সকলৰ কাৰণে বহুত আমাৰ অন্যায় কৰিব বিচাৰিছে বুলি আমি গম পাওঁ কাৰণ সি বিচাৰিছে যিমান কাৰ্বি আংলং ৰাইজসকলে দুখীয়া হ'ব লাগে সি নিজৰ অকলে মানে সম্পত্তি বনাব পৰাকৈ থাকিব লাগে বুলি সি চেষ্টা কৰি আছে এতিয়া আপোনালোকৰ যাওক আপুনি গড়মুগা চহৰত চাওক কোনো মানুহে 100 কোটি ঘৰ বনোৱা আপুনি দেখা নাপায় 5-6 লাখ ঘৰ বনোৱা আপুনি দেখা নাপায় কিন্তু তুলিৰাম ৰংহাং অকলে 200 কোটি ঘৰ এতিয়া ডিব্ৰু চহৰত বনাই আছে এটি ক'ত পৰা টকা পাইছে ক'ত পৰা পইচা আহিছে আমি এইটো সুধি আছে APSLC ভোটাৰ পিছত সি তুলিৰাম ৰংহাঙে কি ক'লে এই ঘৰ বনোৱাটো মোৰ ফালে নহয় মোৰ চাইডৰ পৰা বনোৱা ঘৰ নহয় মোৰ ল'ৰাই বনোৱা ঘৰ বুলি কৈছে আচ্ছা ঠিকে আছে তাৰ ল'ৰা এতিয়া বয়স কিমান হ'ব 30 বছৰ নহ'লে 31 বছৰ 31 বছৰত এইটো বয়সত ক'ত পৰা ইমান কৰোৰ হাজাৰ কোটি টকা পইচা কমাই আনিব পাৰিছে এইটো এটা ডাঙৰ আমি কৈছোঁ তুলিৰাম ৰংহাঙৰ কাৰণে আমি সুধিব বিচাৰোঁ আৰু আমাৰ কাৰ্বি আংলঙত আৰু আসামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আনাৰস খেতি এতিয়া বহুত ভাল বুলি কৈছে আনাৰস খেতি এতিয়া ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডাকশ্যন বুলি নিজৰ চিফ মিনিষ্টাৰে কৈ গৈছে এইটো ঠিকে হৈছে কাৰ্বি আংলঙৰ আনাৰস বহুত খেতি হয় আৰু গাঁওসকল কাৰ্বিসকল ট্ৰাইবেলসকল যিমান মানুহ আছে আনাৰস খেতিও কৰে আমাৰ কমলা খেতিও কৰে ধান খেতিও কৰে আমাৰ ঝাৰু খেতি বা খেতি বেলেগ বেলেগ ধৰণৰ খেতি আমি কৰি থাকোঁ কিন্তু আমাৰ গাঁওসকলৰ কাৰণে ডেভেলপ হ'বৰ কাৰণে এইবিলাক খেতি কৰিবলৈ কাৰণে কেতিয়াও গভৰ্ণমেণ্ট পৰা সহায় নিদিয়ে এতিয়া সহায় নিদিয়ে ঠিকে আছে কিন্তু আৰু আমাৰ কাৰ্বিসকল কি কৰিব পাৰা এইখিনি খেতি কৰিব পাৰা তাত পাৰি আছে ধান খেতি হওক যি খেতি হওক অৰেঞ্জ হওক পাইনাপল হওক এই খেতি পৰা আমি এতিয়া কৰিব পাৰোঁ যদি আমাক পইচা দিয়ে এইবিলাক খেতি পৰা গাঁওসকলে নিজে খৰচটো ওলাই যাব পাৰে কিন্তু এতিয়া গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে এতিয়া আমাৰ ধান খেতি কৰিব নোৱাৰে
আনাৰস খেতি কৰিব নোৱাৰে, ঝাৰু খেতি কৰিব নোৱাৰে, হালধীয়া কিবা কিবি খেতি কৰিব নোৱাৰে, আপোনাৰ লগত কৰিব লাগে পাম অইল খেতি কৰিব লাগে বুলি কৈছে। আচ্ছা, পাম অইল খেতি কৰাটো আমি বছৰ বছৰ পৰা খেতি নহয়, কিন্তু আমি একো নাজানে এইটো খেতিৰ ওপৰত। কিন্তু এতিয়া গভৰ্ণমেণ্টে কাৰ্বি আংলং অটোনমাস কাউন্সিলে এগ্ৰিমেণ্ট কৰি দিছে যে ইষ্ট কাৰ্বি আংলং সাইডত পাম অইল খেতিৰ কাৰণে পঞ্চাংশিলি ৰামদেৱ কোম্পানীৰ কাৰণে দিব খুজিছে, আৰু ৱেষ্ট কাৰ্বি আংলং পাম অইল খেতিৰ কাৰণে আমাৰ গোদৰেজ কোম্পানীৰ কাৰণে এতিয়া MOU সাইন কিনি দিব বিচাৰিছে। এতিয়া চাওক, আমি যদি পাম অইল খেতি কৰে তেতিয়াহ'লে আমি ধান খেতিটো এৰিব লাগিব, পাইনএপল খেতি আমি যোনটো খেতি কৰিব পাৰিছো এইবিলাক আমি এৰিব লাগে, তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? এইটো কোম্পানীয়ে লৈ যাব, আমাৰ এতিয়া খাবলৈ ধানে নাই, ঘৰে ঘৰে আমি চাউলে নাই। এতিয়া যদি ধান খেতি আমি বন্ধ কৰি দিয়ে, পাম অইল যদি আমি খেতি কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিব পাৰিম? এইবিলাক এতিয়া ডাঙৰ সমস্যা, এইবিলাক ৰাইজ সকলোৱে জানিব লাগে, কাৰণ গভৰ্ণমেণ্টে এইবিলাক চিষ্টেম কৰিবলৈ এতিয়া আনি আছে। এতিয়া চাওক, কাৰ্বি আংলং সোলাৰ প্ৰজেক্ট এতিয়া বৰ্জাত 18 বিঘা আছে, তাতে সোলাৰ প্ৰজেক্ট আনিব বিচাৰিছে, কিন্তু আসাম এছেম্বলিত আমাৰ নন্দিতা গাৰ্লছা এই ডিমাহাছাৰ পৰা MLA তেখেতক পাৱাৰ মিনিষ্টাৰৰ এটা 2-3 বছৰ আগত পাৱাৰ মিনিষ্টাৰে কৈ থলে যে সোলাৰ প্ৰজেক্টটো নৰ্থ ইষ্টত ফিজিবল নহয়, ইমান ভাল নহয়, কাৰণ ইয়াত ইমান বেছি ৰ'দ নাই, 6 মাহটো ইমান ঠাণ্ডাই হয়, ইয়াত ৰ'দ কমকে হয়, এইটো কাৰণে সোলাৰ প্ৰজেক্ট ইমান ভাল নহয় বোলে নন্দিতা গাৰ্লছা এজন BJP MLA পাৱাৰ মিনিষ্টাৰে কৈ থৈছে। কিন্তু এতিয়া সোলাৰ প্ৰজেক্ট আনিছে, কিয় কাৰণে আনিছে? এই প্ৰজেক্টটো ভাল নহ'ব, এইটো জানো, এই প্ৰজেক্টটো বন্ধ হৈ যাব আমি জানো, কিন্তু হেঁতে ইন্টেনশনটো হ'ল সোলাৰ প্ৰজেক্ট কাৰণে সিহঁতে চিন্তা কৰা নাই, হেঁতে চিন্তা কৰাটো মাটিৰ ভিতৰত কয়লা আছে, আইৰন অ'ৰ আছে, পেট্ৰলিয়াম আছে, এইটো চিন্তা কৰি কিনি নামত এতিয়া সোলাৰ প্ৰজেক্ট আনিব বিচাৰিছে। আমি চব দেখি পাইছো এতিয়া জাগিৰোড পাৱাৰ বাম্বু ফেক্টৰী 20-30 আগত আমি জাগিৰোড খিনি গ'লে বেয়া গোন্ধ পায়, জাগিৰোড তাতে বাম্বু ফেক্টৰী হয়, আৰু তাত বাম্বু ফেক্টৰী বনোৱাৰ তাতে কাৰ্বি গাঁও আছে, তিৱা গাঁও আছে, ট্ৰাইবেল সকল তাতে আছিলে, কিন্তু বাম্বু ফেক্টৰী বনাই কিনি এই তিৱা গাঁও কাৰ্বি সকলৰ কাৰণে ইভিকশ্যন কৰি দিয়ে। ইভিকশ্যন কৰি কিনি কি কৰে? আপোনালোকৰ বেম্বু ফেক্টৰীত চাকৰি পাব বুলি কৈছে। ইয়াত সোলাৰ প্ৰজেক্টৰ এনেকুৱা কৈছে, তাত 1000কৈ চাকৰি দিম কৈছে, ঠিকে কৈছে, আৰু বাম্বু ফেক্টৰীত তাতে এগ্ৰিমেণ্ট হৈছে যে ইণ্ডিজিনিয়াছ বিলাক ট্ৰাইবেল সকল তাতে চাকৰি পাব, কিন্তু এতিয়া চাকৰি তাত নাপায়, আৰু বাম্বু ফেক্টৰী এতিয়া বন্ধ হৈ গ'ল, এগ্ৰিমেণ্ট খতম, এতিয়া ছেমি কণ্ডাক্টৰ তাত বহাই আছে। ছেমি কণ্ডাক্টৰৰ আমাক কোনে চাকৰি পাব? আমাৰ খিলঞ্জীয়া, অসমীয়া হওক, কাৰ্বি হওক, ডিমাচা হওক, গাৰো হওক, কোনেও নাপাব ছেমি কণ্ডাক্টৰ। 20,000 crore প্ৰজেক্ট তাতে কোনেও নাপাব। আৰু এটা ঠাই আছে, তাত হ'ল নগাঁও ওচৰত মিকিৰ বামুণী বুলি এটা ঠাই আছে, তাত 900 বিঘা মাটি, 900 বিঘা মাটিৰ ভিতৰত 250 বিঘা মান তাত সোলাৰ প্ৰজেক্ট বনাই দিছে আজুৰ কোম্পানী। এই সোলাৰ প্ৰজেক্টৰ বনোৱা সময়ত গাঁওসকলৰ কাৰণে কি কৈছে? যিমান কাৰ্বি হওক, আদিবাসী সকল আছে, সোলাৰ প্ৰজেক্ট কিন্তু বামুণী গাঁৱত চাকৰি দিম বোলে তাতে এগ্ৰিমেণ্ট আছে, কিন্তু তাত আমি দেখি পালো, সেইদিনা আমি গৈছো, তাতে চাকৰি পাইছে অকল 3জন, আৰু কিয় চাকৰি পালে? সিকিউৰিটি গাৰ্ড। তাৰে দৰমহা কোনে দিছে? এইটো আকৌ গভৰ্ণমেণ্টে দৰমহা দিয়া নাই, সিকিউৰিটি এজেঞ্চিয়ে এতিয়া দৰমহা দি আছে। আৰু আমাৰ কাৰ্বি আদিবাসীসকল পথাৰ ধান খেতি মাটি 12 বিঘা, 15 বিঘা, 20 বিঘা, এই মাটি চব এতিয়া সোলাৰ পাম্প ফেন্সিং লগাই কৰি দিছে, এতিয়া সোমাবই নোৱাৰে। এনেকুৱা অৱস্থা গভৰ্ণমেণ্ট আমাক কৰি আছে।
এইটো কাৰণে APSLC আমি ষ্ট্ৰংকে ফাইট কৰি আছো অকল আমাৰ গাঁৱৰ কাৰণে নহয় খেলনীয়া অসমীয়াসকল আদিবাসীসকল যিমান গাৰো ডেমাচা ভাইসকল সব ট্ৰাইবেল মিলিটি এতিয়া ফাইট কৰি আছে আৰু এইটো ফাইট আমি অকল কাৰ্বি আংলং পৰা কৰা নাই বিভিন্ন অসম জিলাৰ পৰা এতিয়া ওলাই আহিছে মাটি অধিকাৰী মুভমেণ্ট আপোনালোকে জানে আপোনালোকে শুনিছে যে বাসিন্দারা পার্টি মাটি পাতা লোকের কাছে এখান থেকে জমেলে বাসিন্দারা বলে একটা স্কিম বনাইছে এটা যিমান অসমীয়া খেলনীয়া সকলে বাসিন্দারা স্কিমত মাটি পাতা পাবলৈ কাৰণে এপ্লাই কৰিছে কিন্তু আজি আমি বুজিব বিচাৰো হিমন্ত বিশ্ব শৰ্মা এই বাসিন্দারা যিমানকে বাটা পাব লগলৈ এপ্লাই কৰিছে কিমান মানুহ পাইছে এতিয়া সংখ্যা হিমন্ত বিশ্ব শৰ্মা দেখাব পাৰিম 100 ভিতৰত এতিয়া 20% তাত মাটি পতা পোৱা নাই এইটো কাৰণে এই গভৰ্ণমেণ্ট এই বিজেপি গভৰ্ণমেণ্ট যে প্ৰথম নৰেন্দ্ৰ মোদীজীয়ে যে পাৱাৰ আহিছে 2014 এই সময়ৰ পৰা আমাৰ নিচাদৰ হৈছে সেই কৰিছে কালা ধান আমি আকৌ বিন্দা লৈ আনিম বুলি কৈছে প্ৰত্যেক একাউণ্টত 15 লাখ টকা সমান বুলি নৰেন্দ্ৰ মোদী কৈছিলে এই 15 লাখ টকা আজিলৈকে সোমাইছে আপোনাৰ একাউণ্টত এতিয়া দোকানদাৰ আপোনালোকৰ শুনিছে আপোনাৰ একাউণ্টত নৰেন্দ্ৰ মোদী নিশ্চিত কালা ধানৰ টকা 15 লাখ এতিয়া সোমাইছে নে সোমা নাই যাব পোৱা নাই এইটো কাৰণে এইবিলাক গভৰ্ণমেণ্ট মিছা কোৱা গভৰ্ণমেণ্ট মিছা কোৱা হিমন্ত বিশ্ব শৰ্মা মিছা কোৱা তুলিৰাম ৰঙান এইখিনি আমি এতিয়া ৰাজ কৰিব নোৱাৰো এতিয়া মানুহবিলাক ভুলটি পৰে সদায় পলিটিক্স মুছলমান আৰু হিন্দু পলিটিক্স ঘূৰি আছে ইণ্ডিয়াৰ বিভিন্ন ষ্টেট সদায় হিন্দু আৰু মুছলিম কথা হৈ কাজিয়া হৈ থাকি আছে ট্ৰাইবেল সদায় কাজিয়া লগাবলৈ সদায় চেষ্টা কৰি আছে ঘূৰি আছে মেঘালয় বৰ্ডাৰ সদায় শান্তি নাই নাগালেণ্ড বৰ্ডাৰ সদায় শান্তি নাই গোলাঘাট বৰ্ডাৰ সদায় কাজিয়া এইবিলাক সৃষ্টি কৰি আছে এই গভৰ্ণমেণ্ট যদি এনেকুৱা হৈ থাকে তেতিয়াহ'লে আমাৰ ৰাইজসকল কি হ'ব এতিয়া প্ৰত্যেক দোকানদাৰ মই এতিয়া চাই আছো চব চেহেৰাটো কালা হৈ গৈছে কাৰণ সিহঁতে দোকান চেল নাই এতিয়া চশমা লগালে আকৌ পুৰা কালাই হৈ যায় কাৰণ কি হয় কাৰণ মনৰ দুখ কাৰণে এনেকুৱা হৈছে বিভিন্ন মানুহবিলাকে এতিয়া টকাই নাই তুলিৰাম ৰঙান অকল নিজৰ এজন মানুহে টকা আছে সি এজন মানুহে এতিয়া দিনৰ 20 গাড়ী নিজৰ ঘূৰি আছে কিন্তু এইবিলাক কৰিব পৰা নাই তো এনেকুৱা হৈ গৈছে এইটো কাৰণে আমি APSLC দলৰ পৰা এতিয়া ভালকে আমি পলিটিকেল ফাইটত ঘূৰি আছে যোৱা MP ইলেকশ্যনত আমি 9টা সমষ্টি আমি দখল কৰিলো এতিয়া এছেম্বলি আমি এতিয়া 3-4টা মান সিট আমি জিকিবলৈ এতিয়া আমাৰ তৈয়াৰী হৈ আছে আৰু এই এছেম্বলি আমি জিকাও হ'ব পিছত যদি কাউন্সিল আমাৰ গভৰ্ণমেণ্ট কৰোঁ এই গভৰ্ণমেণ্ট হোৱাৰ পিছত আমি যিমানকে আচ্ছা আদানী ক'লে এতিয়া হয় আৰু বিভিন্ন প্ৰজেক্ট এতিয়া আনি আছে ফ্লাইঅভাৰ বনাওঁ আৰু ৰাস্তা বনাওঁ এইটো ডেভেলপমেণ্ট বুলি নহয় প্ৰত্যেক খেলুৱৈসকল অসমীয়াসকল আদিবাসীসকল কাৰ্বিসকল নিজৰ জীয়াই থাকিবলৈ এইবিলাক আমি নিজে শক্তিটো থাকিব লাগে অকল আমাৰ কাৰণে ফ্লাইঅভাৰ দি ৰাস্তা বনাই দি এইটো ডেভেলপ বুলি আমি ক'ব নোৱাৰোঁ আৰু এইটো কেতিয়াও ডেভেলপ বুলি আমি ক'ব নোখোজোঁ কাৰণ APSLC আমি সদায় গাঁও গৈ থাকোঁ আৰু অকল গাঁৱতে নহয় আমি বিভিন্ন অসমৰ জিলা ৰাভা আসাম হওক বড়োলেণ্ড হওক আৰু যিমান প্লেন এৰিয়া হওক আমি গৈ থাকোঁ আমাৰ কি অৱস্থা হৈ আছে এইটো কাৰণে আজি বহুত লিডাৰ আছে লিডাৰসকলে ভাষণ দিব এইখিনি কৈ মোক ভাষণ হিচাপে শেষ কৰিলে থেংক ইউ